কবি কাজল শইকীয়াৰ প্ৰেমৰ পান্থশালা শীৰ্ষক কবিতালানিৰ ৪৫তম কবিতা ইয়াত আকাশে বতাহে এতিয়া কেৱল ভাল পোৱা। পাৰ্ক ষ্ট্ৰীটৰ এটা ডাৱৰীয়া দুপৰীয়া, অমলেন্দু পুনৰ মতলীয়া বনলতাৰ প্ৰেমত। ৭০টাকৈ বসন্ত গৰকা অমলেন্দু আৰু বনলতা বহু দিনৰ মূৰত আজি পুনৰ একেলগে অন্তৰংগতাৰে। পাৰ্ক ষ্ট্ৰীটৰ ৰেষ্টুৰেণ্ট কাম বাৰখনত যেন দিনতে নামিছে প্ৰেমৰ সৰগী জোনাক। দুয়োৰে সন্মুখৰ টেবুলখনত দুগিলাচ জিন আৰু টনিক, দুয়োৰে দুচকুত কিন্তু কেৱল মৰমৰ নিৰৱধি নৈ। পাৰ হৈ যোৱা হেজাৰ ধুমুহাৰ আজি আৰু কোনো চিন চাব নাই, কেনিও অকণো। বনলতা সেনৰ আজি কোনো অভিযোগো নাই অমলেন্দু বেনাৰ্জীৰ ওচৰত, কোনো আক্ষেপ নাই সময়ৰ ওচৰত। দুকুৰি ১০ বছৰ আগতে কিয়নো আঁতৰি গ'ল দুয়ো দুবাতে, সেই প্ৰশ্নৰ উত্তৰো আজি বিচৰা নাই অমলেন্দু আৰু বনলতাই ইজনে সিজনৰ ওচৰত। সন্মুখৰ টেবুলৰ আইচক্ৰীমৰ প্লেটখনৰ আইচক্ৰীমখিনি গলি গলি নাইকিয়া হৈ আহিছে। লাহে লাহে নতুন ৰাতি এটাৰ আগজাননীলৈ লাজুকী উৰণিৰে সন্ধিয়া নামি আহিছে। বনলতা আৰু অমলেন্দু বহি আছে একেলগে। সময় কিমান হ'ল নে সময় থমকি ৰ'ল?